আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই পূৰবীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ, মানে মোৰ কাম এটা আছিলে গাঁও ডিচি অফিচত, তাতে গৈ আছোঁ। এই ছোৱালীৰ হাল্লা গৈ লগ পাই আছোঁ। আমাৰ যিহেতুকে ওলাওঁতে দেৰি হৈছে, ঘৰৰ পৰা 2টা বাজি গৈছে, সেইকাৰণে আমি ধাৰাপুৰ চাৰিআলিত থকা বানবাতিখনত সোমাই ভাতটো খাই যাওঁ বুলি ভাবিছোঁ। এইপিনে জালুকবাৰীৰ পৰা আহিলে পায়, আৰু এইপিনে মিৰ্জাৰ গোৱালপাৰা বিজয়নগৰৰ এইপিনে হয়, আৰু এইপিনে জালুকবাৰীৰ পৰা আহিলে এইখন ধাৰাপুৰ নোপোৱাতে ৰাস্তাৰ ওচৰতে বানবাতিখন। এইপিনে সোমাই এখন 5 ফ্ল'ৰত আছে এইখন বানবাতিখন, এন্ট্ৰেন্স। সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্যৰ সোৱাদেৰে ভৰা, একদম মছলা পাতি কমকৈ ব্যৱহাৰ কৰি ঘৰুৱা টাইপত বনাই খাদ্যবিলাক। বস্তুবোৰৰ দামবোৰো চালোঁ, বহুত বেছি ৰিজনেবল। আৰু এয়া আহি গ'ল আমাৰ থলুৱা খাদ্য, অসমীয়া মাটিমাহৰ দালি, চব্জি এখন, মচুৰ দালি, কচু, ক'লা কচু, কলডিল ভাজি, ভেন্দি ভাজি, পটল ভাজি, দালি, বটাৰ চাটনিটো, আৰু কচু যে বগা কচুটো, এইটো পিটিকা, আৰু কেঁচা চাটনি এখন, আৰু পাপৰ তেনেদৰে মানে ভাজি দিছে, আৰু মচমচীয়াকৈ সৰু সৰুকৈ তেনেকৈ আৰু থালিখন দিছে। বহুত ভাল হৈছিলে খাবলৈ। আগতে মাহৰ দালি খাম, মাহৰ দালি মোৰ ফেভৰেট হয়। ছোৱালী আৰু ভাত খাই ইমান বেছি বেয়া পায়, এটপা কিবাকৈ খোৱালোঁ আৰু মাছৰ সৈতে, কিন্তু নাখালে। তাত পায়সো দিছিলে, তাইক পায়সে অকণমান এবাতি খুৱাই দিছোঁ। সেয়া গম পাইছে নহয়, ভাত মানে ওচৰত আনিলে তাই মূৰটো এই পিনৰ পৰা মানে সেই পিনে নিয়ে, আৰু আমাৰ এয়া খাই লৈ চাফা কৰি দিছোঁ। সোৱাদ আছিলে, মজা বনাইছে, একদম ঘৰুৱা টাইপৰ খাদ্য, মাহঁতে বনোৱাৰ নিচিনা ধুনীয়া বনাইছে থলুৱা খাদ্য। দামবিলাকো ৰিজনেবল, মানুহ বহুত হয় একদম। খোৱা বোৱা হ'ল, এতিয়া আমি গৈ আছোঁ আমি যোৱা। বাপৰে বাপ, কি গৰম, মৰিব লাগিব এই গৰমত। মই আহি পালোঁ ডিচি অফিচ আমিন গাঁৱত। মোৰ কিবা এটা অফিচিয়েল কাম এটা আছে, সেইটো কৰি লওঁ। তাৰপিছত কৰি উঠি ক'ত বা যায় ইহঁতে নাজানো, আৰু মায়ে ক'ত বা যায়, কিবা কাম থকা বুলি কৈছিলে, আৰু মাৰ অলপ বজাৰ থকা বুলি কৈছিলে, বজাৰ কৰিব যাব চাগে। মই মানে কামটো কৰি লওঁ, কি হয় কামটো হয়নে নহয় চাই লওঁ। আকৌ লগ পাই আছোঁ। কামটো আধা আধি হ'ল বাৰু, আৰু আহিব লাগিব আৰু মই ইয়াতে। ডিচি অফিচলৈ প্ৰায় 3-4 বছৰ মানে হ'ল আৰু অহাই নাছিলোঁ বিয়াৰ পিছৰ পৰা। মানে নিজৰ কেৰিয়াৰটো একদম ফুচ হৈ গৈছিল। বিয়াৰ পিছৰ পৰা চবখিনিয়ে বাদ দিব লগা হৈছিল, তাৰপিছত ছোৱালী হ'ল, তেনেকৈ আৰু এতিয়া আৰু নতুনকৈ মানে ষ্টাৰ্ট কৰিছোঁ মাজে মাজে যাবৰ কাৰণে। কি হয় দেখা যাব। আৰু আমি এতিয়া গৈ আছোঁ শুৱালকুছিত, মাৰ অকণমান বজাৰ কৰিব লগা আছে। এইটো ভিডিঅ'ত বহুত দীঘল হৈ যাব, চ' মই নেক্সট ভিডিঅ'টোত জনাম। চ' থেংকছ ফৰ ৱাটছিং, বাই।